বঙাইগাঁৱত বাইক আৰোহীক বচাবলৈ গৈ ট্ৰাকে মহতিয়ালে পিতা পুত্ৰক। বেংকত আহিছিল, তেখেতৰ মাক বাপেক আৰু পুতেকে আহিছিল। মাকে আপোনাৰ বেংকত গৈছিল বোলে, তাৰপিছত বাপেক আৰু পুতেকে আপোনাৰ ৰাইট চাইডত লেফ্ট চাইডত মানে থিয় হৈ আছিল। তেনেকুৱা সময়তে এখন বাইকত তিনিজন মানে যুৱকে আপোনাৰ আগ পিছ নোচোৱাকৈ গাড়ীখন ডাইৰেক্ট ৰাইট চাইডত সোমাই দিছে। তেনেকৈ সেই তিনিজন মানুহ মানে বচাব খোজাতে আপোনাৰ গাড়ীখন এই বাপেক আৰু পুতেকক মানে আপোনাৰ মহতিয়াই থৈছে। ফলত আপোনাৰ মই জানিলোঁ, হস্পিটেলত গ'লোঁ, ল'ৰাজন আপোনাৰ দেশ হোৱা বুলি। তাৰপিছত আৰু তাৰ বাপেকো আপোনাৰ অলপ আঘাত পাইছে। মই নিজে আপোনাৰ এম্বুলেঞ্চত উঠাই মই পঠাই দিছোঁ। মৃতকজন কিমান বয়স আৰু কি নাম? মৃতকজনৰ বয়স আপোনাৰ 7 বছৰমান হ'ব। কি নাম? তনুশ্যাম চৰকাৰ, ক'ত পঢ়ে? আপোনাৰ জাতীয় বিদ্যালয় বৈতামাৰী। আচলতে ক'ব লাগিব আমাৰ এনেকুৱা এটা মানে বৈতামাৰী চব হিচাপে আৰু ইয়াতে আমাৰ স্পীড ব্ৰেকাৰৰ আপোনালোকে ঠিকেই কৈছে, স্পীড ব্ৰেকাৰৰ একচুৱেলি আমাৰ ইয়াতে খুবেই প্ৰয়োজন হৈছে। আৰু আপোনাৰ বৈতামাৰীত আপোনাৰ এখন হাই ছেকেণ্ডাৰী আছে, এখন কলেজ আছে, বাই ৰোডৰ কাষতে আৰু এখন গাৰ্লছ স্কুল আছে। গতিকে আমাৰ ইয়াতে অলপ স্পীড ব্ৰেকাৰৰ খুবেই প্ৰয়োজন হৈ পৰিছে। বঙাইগাঁৱৰ বৈতামাৰী ৰাজপথত উদণ্ড বাইকাৰ্ছৰ বাবেই শুক্ৰবাৰে দুপৰীয়া সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনাৰ। ৰাজপথত উদণ্ড বাইকাৰ্ছক বচাবলৈ গৈ বালি ভৰ্তি ট্ৰাকে মহতিয়ালে পিতা পুত্ৰক। এই ঘটনাত থিতাতে নিহত হয় বৈতামাৰী শিশু নিকেতনৰ কৌনজ শ্যাম চৰকাৰ নামৰ ছাত্ৰজনৰ। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে তিনিজন লোক উঠা বাইক এখন বচাবলৈ গৈ বালি ভৰ্তি ট্ৰাকখনে পথৰ দাঁতিত থকা পিতা পুত্ৰক মহতিয়াবলৈ বাধ্য হয়। স্থানীয় ৰাইজে উক্ত এলেকাত স্পীড ব্ৰেকাৰৰ বাবে প্ৰশাসনক দাবী জনায়।